হেল্ল' গাইছ, আজি আমি এটা ভূতৰ আৰু এটা ব্লগ বনাব যাই আছোঁ। আমি এতিয়া ষ্টেচনৰ ফালত আহিছোঁ। এইভাগে বহুত তাৰমানে কিবা কিবি ঘটনা হৈ থাকে। তাৰমানে বহুতে কয় যে ৰেলত এক্সিডেণ্ট হৈ পেলাই মানুহবিলাক আত্মাগিলাক ঘূৰি থাকে। তো আমি এইটো জেগাদি যাই আছোঁ এতিয়া। দেখা পাইছি না, এইটো আমাৰ ৰঙিয়া ৰেল ষ্টেচনৰ কাষৰ ৰাস্তা। এইখিনি জেগাত আমাৰ ৰাতি হ'লে মানুহ কোনো নাই। তো আমি আজি চাব খুজিছোঁ ইয়াতে এই কিবা সঁচাই আছে কি না। আৰু আপোনালোকে আমাৰ ভূতৰ ব্লগবিলাক বহুত মৰম দিয়ে, তাৰে বাবে ধন্যবাদ। আগলৈ দি থাকিব। গাইছ, আজি চাই থাকক, আমি ৰঙিয়া ৰেল ষ্টেচনৰ এটা ভূতৰ ব্লগ বনাব যাই আছোঁ। তো গাইছ, আমি এতিয়া ৰঙিয়া ৰেল ষ্টেচনৰ পুৰা পিছভাগে আছোঁ। ইয়াতে ট্ৰেইনবিলাক মাল ৰোড কৰে, কিন্তু ৰাতি হ'লে এটা মানুহ নাথাকে। এতিয়া বেছি ৰাতি হয় নাই, তথাপিও এটা মানুহ নাই। বোলে বেছি না ট্ৰেইনবিলাক ৰখাই আছে। লাইটৰ পোহৰত দেখাই দি আছোঁ। অলপ একদম মাৰিব পাৰি নেকি পোহৰটো? ভয়ানক জেগা, একদম ভয়ানক জেগা। এইবিলাক ট্ৰেইনত গ'লে ৰাতি হ'লে ওপৰতে কোনোবা কোনোবি দাউৰা আৱাজ পাই পেলাই কাষত মানুহবিলাক এনেকুৱা বহুত শুনিছোঁ আৰু বহুতে কৈ থাকে। ইয়াতে তাৰমানে ট্ৰেইনত লোডিং কৰে বস্তুবিলাক। তো গাইছ, চাই থাকক আজি কি হবা যাই আছে। গাইছ, এইগিলাত মানুহ আছিল আগতে, এতিয়া বৰ্তমান মানুহ নাথাকে। পুৰা জংঘল হৈ গৈছে এইবিলাক ঘৰবিলাক, দেখছি না? পুৰা এইগিলা কোৱাৰ্টাৰ আছিল মানুহ থকা, কিন্তু এতিয়া কোনো নাথাকে। জেগাত আগতে মানুহ হৈছিল গাইছ, এইগিলা ঘৰ মানুহ, কিন্তু এতিয়া বৰ্তমান নাথাকে। কিন্তু ৰেল ষ্টেচনৰ একদম পিছফাল তাৰমানে এইবিলাক মানুহ আছে। কোৱাৰ্টাৰগিলাত এইবিলাক কোৱাৰ্টাৰ নহয় দিছোঁ, এইবিলাক বিল্ডিং মানুহৰ ঘৰ। ভয়ানক জেগা এইটো। এইফালে পুৰা ষ্টেচনৰ মানে এতিয়া পিছফাল একবাৰে বেছি মানুহ নাহে। তো গাইছ, চাই আছোঁ, বৰ্তমান আমি একো দেখা পোৱা নাই। ইয়াতে আছোঁ ট্ৰেইনগিলাৰ কাষত। আমাৰ ৰজাই ইয়াতে বহি আছে। তো গাইছ, ট্ৰেইন আকৌ কিজানি এতিয়া হৰ্ণ মাৰি আছে। জাগাটো কিন্তু দেখাত এতিয়া ইমান ভয়ানক যেন নাপায়, কিন্তু এইখিনি জেগাত পুৰা আন্ধাৰ না, ভয় লাগে লাভ। গাইছ, ৰেল ষ্টেচনৰ কাষেদি এটা ৰাস্তা সোমাই গৈছে গাঁৱত। দেখি এইটো ৰাস্তাত গ'লে বহুত কিবা কিবি ওলাই থাকে। দলং এখন আছে, দলং এখন আছে তাৰমানে ৰেল গাড়ীৰো কাষতে। তাতে বোলে দলঙত বহুত কিবা কিবি আৱাজ আহি থাকে, মানুহ কান্দি থাকে বোলে। দেখা পাইছিলোঁ মানুহৰ কিবা কিবি দেখা পায়। দলংটো এইটোৱে ৰ'ব, এই দলংখন এইটো হ'ল দলং গাইছ। আৰু এইটো হ'ল আমাৰ ৰেল ষ্টেচনৰ ৰাস্তা। এইটো গাইছ। আৰু আজি কেইবছৰমান আগত বোমা দিছিল ট্ৰেইন, এই আগত অলপ আগত এই ৰাস্তাটোতে আৰু অঁ, এই ৰেলৱে লাইনটোত অলপ আগত 1 কিলোমিটাৰমান গেলি আগত এই এক্সিডেণ্ট হৈছিল ট্ৰেইন। তো তাৰে পৰা বহুত বোলে আৱাজ আহি থাকে। আমি সেইটো জেগাত যাব পাৰিম নে নাই গম নাপাওঁ, সেইটো জেগা যাব নোৱাৰিম, সেইটো পথাৰৰ মাজত আছে, একদম বহুত ডেঞ্জাৰ জেগা। কিন্তু অলপ কাষেদি আমি ঘূৰি আহিম, যদি কেমেৰাত কিবা উঠে দিয়ে আপোনালোকক দেখাম। তো গাইছ, চাই থাকক, আজি খুবেই ভয়ানক জেগাত আমি বিচাৰি যাই আছোঁ। তো গাইছ, চাই থাকক, আজি আমাৰ ৰঙিয়া ৰেল ষ্টেচনৰ বাহিৰভাগ দেখাম। চবেতো সন্মুখত ভাবে বহুত ধুনীয়া, বহুত লাইটিং কিবা পিছফালে কিবি, কি আছে? পিছফালে কেনেকুৱা ধৰণৰ জেগা আপোনালোকক দেখাই আছোঁ। তো গাইছ, আমি তাৰ পৰা গুচি আহিলোঁ। অলপ দূৰো হৈ যায় আমাৰ ঘৰৰ পৰা, সেইকাৰণে অলপ ভয়ো লাগিছে। তো আমি আগত যে আৰু লাগ পাই আছোঁ। এইটো ৰাস্তা দি আমি আগত গৈছিলোঁ, কিন্তু আমি জেগাটোক লাগি মেইন জেগাটোক লাগি যাই পোৱা নাছিলোঁ। তো গাইছ, আজিৰ ভিডিঅ'টো এখিনি আছিল। গৈ আছোঁ নাপাওঁ কিবা ভুল হ'লে। তো আমি আগলৈকে এনেকুৱা ভূতৰ ব্লগ আনি থাকিম। তো আজিৰ ভিডিঅ'টো একেলগে আছিল। বাই বাই।